নমস্কাৰ, মই কাবেৰীয়ে আপোনালোক সকলোলৈ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই। আজি মই লৈ আহিছোঁ কণ বিলাহীৰ পৰা আমি কেনেকৈ চাটনি বনাই খাব পাৰোঁ তাকে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এফালে মই ঘৰৰ বাৰীতে কণ বিলাহী লাগি আছে, তাই কেইটামান ছিঙি লৈছোঁ। পকা কেঁচা দুয়োটাই ছিঙি লৈছোঁ। বিলাহীৰ লগতে মই অলপ এফালে নৰসিংহ পাত, আম, আদা, নহৰু আৰু জলকীয়া দিছোঁ। আম আদাটো দিলে গোন্ধটো বহুত ধুনীয়া হয়, সেইকাৰণে মই আম আদা দি লৈছোঁ। এইফালে মিক্সি বাতিটোত ভৰাই ল'লোঁ। নিজৰ প্ৰয়োজন অনুসৰি মই নিমখ দি ল'লোঁ। মিক্সিত দি হৈ গ'ল। যদিহে আপোনালোকে মোৰ ৰেচিপিটো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।